নমস্কাৰ জনাইছো সকলোকে তাৰ লগতে স্বাগতম জনাইছো অন্তৰংগ আলাপৰ অন্য এটা ভিডিঅলৈ আজি মোৰ কাষত কোন বহি আছে চাওকচোন ভিডিঅ'টো আগবঢ়াৰ আগতে মই মাৰ্চ মাহৰ লিষ্টখন জনাই দিব বিচাৰিছো 4 মাৰ্চ গুৱাহাটীতে এটা ক্লাছ এৰেঞ্জ কৰিছো 5 মাৰ্চ মিৰ্জা গৈ আছো ক্লাছ আৰু সেশনছ দিবৰ কাৰণে আৰু 6 মাৰ্চ মঙ্গলদৈ গৈ আছো ক্লাছ আৰু সেশনছ 8 মাৰ্চ গৈ আছো বঙাইগাঁও ক্লাছ আৰু সেশনছ 12 মাৰ্চ গৈ আছো তিনিচুকীয়া ক্লাছ আৰু সেশনছৰ কাৰণে 13 মাৰ্চ গৈ আছো ডিব্ৰুগড় ক্লাছ আৰু সেশনৰ কাৰণে 14 মাৰ্চ গৈ আছো দুলিয়াজান ক্লাছ আৰু সেশনৰ কাৰণে 16 মাৰ্চ গৈ আছো শিৱসাগৰ ক্লাছ আৰু সেশনছ 18 মাৰ্চ গৈ আছো যোৰহাট সেশনছ আৰু ক্লাছৰ কাৰণে 19 মাৰ্চ গৈ আছো গোলাঘাট ক্লাছ আৰু সেশনৰ কাৰণে 23 মাৰ্চ গুৱাহাটীতে ৰাখিছো এটা ক্লাছ 25 মাৰ্চ তেজপুৰত ৰাখিছো ক্লাছ আৰু সেশনছ তাৰপিছত 27 মাৰ্চ ধেমাজিত ৰাখিছো ক্লাছ আৰু সেশনছ আৰু 30 মাৰ্চ ৰঙিয়াত ৰাখিছো ক্লাছ আৰু সেশনছ গতিকে আপোনালোকে যদি মোৰ ওচৰত ক্লাছ কৰিম বুলি ভাবিছে বা সেশনছ লম বুলি ভাবিছে তেনেহলে মোৰ সৈতে আপোনালোকে যোগাযোগ কৰিব পাৰে স্ক্ৰিনৰ পৰা মোৰ নম্বৰটো নোট ডাউন কৰি মোক কন্টেক্ট কৰিব পাৰে নমস্কাৰ দে মই মৃদুস্মিতা যিসকলে চিনি পায় বাৰু আৰু যিসকলে চিনি নাপায় কৈ দিছো মই মৃদুস্মিতা দত্ত সৰু খুৰাকে ব্লগ বনাই থাকো মিষ্টাৰ ৰাজ আৰু মই আৰু হসাকে বহুত দিনৰ আশা আছিল তেখেতক লগ পাম মোৰো কিবা এটা প্ৰবলেম চলি আছিল গতিকে বিচাৰি ইনষ্টাগ্ৰামত হাবাতুৰি খাইছিলো কিবা কিবি প্ৰবলেমত আছো আৰু এইবিলাক কৈ থাকিম মোৰ নিজৰ ব্লগত চালে গম পাব বহুত বেছি ডিপ্ৰেছন বা সাকসেস হ'ব পৰা নাই বহুত কিবা কিবি প্ৰেমত সমস্যা নাই দেই মিষ্টাৰ ৰাজৰ দৰে নহয় আকৌ প্ৰেমত সব ঠিকে আছে খালি উন্নতিৰ জখলাতলত গৈ আকৌ বাগৰি আগো আপোনালোকে গম পাই মোৰ বহুত কেইটা প্ৰবলেম চলি আছে গতিকে বহুতে ক'লে এওঁৰ ওচৰত আহিব গতিকে মই তোমাক কন্টেক্ট কৰিলো আৰু ধুনীয়াকে বহুত দিনৰ এটা আশা পূৰণ হ'বলৈ গৈ আছে ন ওচৰৰ পৰা লগ পোৱা মোৰ হেঁপাহো আছিলে তো পালো আজি ফাইনেলি আৰু মই সৰুৰ পৰা ডাঙৰ হলো আজি মই জীৱনত প্ৰথম মানে এইটো কামত আহিছো বহুত বেছি সমস্যা পৰি আছো কাৰণে আহিছো দেই আৰু তুমি অকমান কৈ দিয়াচোন কেনেকুৱা মানে কি হৈছে এক্সেস বাৰৰ সেশন ল'বৰ কাৰণে তেখেত আহিছে মোৰ ওচৰত আৰু বহুত দিনৰ পাছতে কন্টেক্ট কৰিছিলো তেখেতৰ সময় মিলা নাছিলে আজি ফাইনেলি পালো এইটো ইউনিভাৰ্ছৰ দান বুলি কম কাৰণ মোৰ লগত বৰ্তমান ইউনিভাৰ্ছে সকলোখিনি ভালেই কৰি আছে মানে কি মই তেওঁ আজি মোৰ ওচৰত আহিছে এটা সেশন ল'ম বুলি মই কিমান কি কৰিব পাৰো নাজানো দেই তথাপিও মোৰ এটা বিশ্বাস আছে যে মই তেওঁৰ সমস্যাখিনি দূৰ কৰিব পাৰিম তো ভাবিছো কি অকমান সেশন দিম তেওঁ তাৰ পিছত তেখেতৰ সমস্যাখিনি এটা ফিডবেকটো ল'ম আৰু তাৰ ভিডিঅ' আপোনালোকে পাবই এতিয়া বৰ বিশেষ তেনেকুৱা বহুত হেভি সমস্যাও নহয় তাই যিহেতু মানে আপোনালোকে চিনি পাইছে মৃদুস্মিতানো কোন হয় আপোনালোকে বহুতো আছে ফলোৱাৰ মানে সকলোৰে বিভিন্ন মানে ক্ষেত্ৰত আৰু ফলোৱাৰখিনি বেলেগ বেলেগ থাকে ন তো তাই ভিডিঅ' যিসকলে চাই হয়তো চিনি পাইছে কোন হয় তাই উন্নতি জখলালৰ কথা তাই কৈছে তাইতো উন্নতি জখলালৰ ওপৰতে আছে আৰু এটা সমস্যা আছে মোৰ নহয় অসমবাসীৰ মই এনেকুৱা নহয় মোকতো বহুতে কিবা শুকান জলকীয়া বুলিয়ে কয় মোক এনেকুৱা কৈ দিব পাৰিবা না নাই ডেফিনেটলি পাৰিম এইটো মানে অসমবাসীৰ বিৰাট ডাঙৰ সমস্যা মোৰ জন্মে বহুত ইনচাল্ট হৈ থাকো দুখ লাগে কিন্তু চোৱা মই এটা কথা কওঁ দেই নিজৰ ভণ্টি বুলি তুমি যেনেকে যি তোমাক ইউনিভাৰ্চিটি তোমাক গিফ্ট দিছে তুমি ভগৱানৰ দান বুলি ক'লেও বেয়া নহয় শকত মানুহে কি কৰিব পাৰিছে সেইটোৱে তুমি সেইটো কোৱা আমি জিম যাব লগা হোৱা নাই স্লিম ফিগাৰ একদম খুব ধুনীয়া ফিগাৰ বুলি মানুহে বিচাৰে ন শকত হলে মানুহে ক্ষীণাবলৈ যায় সেইটো কথা লোকে সমালোচনা কৰাটো বা এইটো মাৰো বুলিটো বাদ দিয়া কাৰণ কি হয় তুমি এনেকেই ধুনীয়া এনেকে তোমাক চিনি পাইছে ন মানুহে আৰু শকত কিয় লাগে তাই শকত নহব খোজা নাই কাৰণে এইটো উদাহৰণহে দিছো যদি আপোনালোকে তেনেকুৱা ডিপ্ৰেছনত ভুগি আছে এইবিলাক বেছি কেয়াৰ কৰিব নালাগে ভগৱানে যি দিছে সকলোকে এটা এটা ধুনীয়া উপহাৰ এনেও দিছে হয়তো আমাৰ বিচাৰি পাওঁতে বহুত লেট হৈ যায় আপুনি হ'ব খুজিছিল ডক্তৰ কিন্তু আপুনি হৈছে সুইপাৰ মই কথাটো কৈছো সেইটোৱে আৰু সবৰে বেলেগ বেলেগ এতিয়া মই পঢ়িছো বহুত কিন্তু আজিৰ তাৰিখত মই সৰু খুৰাকে এজন ব্লগাৰ হয় হয়তো মোৰ এইটোৱে দিছে ভগৱানে সেইটোৱে দিছে আৰু আজিৰ তাৰিখত আপোনালোকে দুই এজনে চিনি পায় ইমানে চিনি নাপায় বহুত কাম কৰিব লগা আছে বহুত কথা শিকিব লগা আছে গতিকে আপোনালোকে কিন্তু মোৰ মেইন ব্লগ চাব আৰু ইনষ্টাগ্ৰামত মৃদুস্মিতা দত্ত কলাবৰেশ্যন থাকিব যদি আপোনালোকৰ কিবা সমস্যা হৈ আছে টকা পইচাৰ বা প্ৰেমত আপোনালোকে সফল হ'ব পৰা নাই ব্ৰেকআপ হৈ আছে যদি আপোনালোকৰ বিয়া হোৱা নাই বহুতে বিয়া হ'ব নোৱাৰে মানে বিয়া হৈ নুঠে আৰু লগতে মানি ইজ দা মেইন পাৱাৰ মানি লাগিবই আপুনি দেখাত যিমানে বেয়া নহওক কিয় মানি লাগিবই মানি থাকিলেহে সকলো সম্ভৱ যদি আপোনাৰ টকা পইচা বহুত প্ৰবলেম হৈ আছে সেভিং কৰিব পৰা নাই আজি সাকসেস হৈছে কালি আকৌ আনসাকসেস গতিকে আপোনালোকৰ তেনেকুৱা সমস্যা থাকিলে প্লিজ আহক যোগাযোগ কৰক ধুনীয়াকে আৰু মোৰ সমস্যাৰ মই ৰিজাল্টটো কম আপোনালোকক চাই থাকিব